মৰমৰ ভিক্ষা। মৰমৰ ভিক্ষা কৰি পাইছে কেতিয়াবা? হাজাৰজন কাষত থকাৰ পাছতো এজনৰ বাবে হাহাকাৰ কৰি পাইছেনে কেতিয়াবা? হাঁহি উঠা আড্ডাৰ মাজত ঘপককৈ উচুপি পাইছে কেতিয়াবা? চকু পানী লুকুৱাবলৈ জোৰকৈ হাঁহি নিজৰ ওচৰতে ধৰা পৰি পাইছেনে কেতিয়াবা? নাজানো কিয় এনে হয়। হাঁহিবলৈ হাজাৰটা কাৰণ থকাৰ পাছতো বুকুখনে কান্দিবৰ বাবে এটা কাৰণ বিচাৰি পায়। কথা পাতিবলৈ অনেকজন থকাৰ পাছতো মনটো বাৰে বাৰে অৱহেলাৰ সন্মুখীন হয়। কেতিয়াবা পাৰোঁ গোটেই দিনটো ব্যস্ততাৰ মাজত পাৰ কৰি নিজক লৈ সময় সজাবও পাৰোঁ, কিন্তু তাৰ মাজতো ব্যস্ততাৰ ফেৰেঙনিত সেই হুমুনিয়াহটো লগ নেৰে, সেই বিষয়টোৱে লগ নেৰে। এটা বিষ ক'ব নোৱাৰা কবিতাৰ বিষ হৈ থাকি যায়, হাঁহিব নিদিয়া কাহিনীৰ বিষ, আধৰুৱা সপোনৰ বিষ। হয়, সঁচাকৈয়ে সময়ে সকলো পাহৰায়, কিন্তু কাৰোবাক নিজৰ প্ৰিয় সময় বুলি যেতিয়া সজাই লোৱা হয় তেতিয়া সেই সময়ক পাহৰি যোৱা সম্ভৱ জানো? পাহৰি থাকিব পাৰি, কিন্তু পাহৰি জানো যাব পাৰি? নিদিয়ে। ইচ্ছা কৰিলেও সেই বিষটোৱে নিদিয়ে। এই নীলাজ বিষটোৱে অকলে নেৰে কেতিয়াও। আপুনি লাগিলে যিমান হাজাৰ ভিৰৰ মাজত নাথাকক, ই মাছ নিশাও লগ নেৰে। এই বিষটোৱে আপোনাক যেন অনবৰতে সোঁৱৰাই থাকে আধা লিখা গানৰ কথা, আৰু আপুনিও সৰাপাতৰ দৰে সমূনিয়াহ সৰায়। মনত ৰাখিব, আপুনি অকলশৰীয়া নহয়। আমি সৰাপাত হৈ সৰু বাবেই কুঁহিপাত ওলাই সময় আগুৱাই। সৰাপাতবোৰ ভালে থাকক, সৰাপাতবোৰ সৰি সৰিও হাঁহি থাকক, কিন্তু বুকুৰ বিষটো উপশম নহ'লেও মুখৰ হাঁহিটোৰে জীৱন পাৰ কৰি থাকক।